নমস্কাৰ বন্ধুসকল, আমাক গেছ ক'ৰ পৰা লাগে? মুছলমান দেশৰ পৰা। পেট্ৰল ক'ৰ পৰা লাগে? মুছলমান দেশৰ পৰা। ডিজেল ক'ৰ পৰা লাগে? সেই একেই মুছলমান দেশৰ পৰাই। ভাল চাকৰি কৰিবলৈ হ'লে ক'ত যাওঁ? সেই মুছলমান দেশত। কিন্তু আমাৰ দেশক মুছলমান নালাগে। মুছলমান দেখিলেই জ্বৰ উঠে, তুচ্ছ তাচ্ছিল্য কৰে। কিয়? কিবাটো লজিক আছে। খাবও বদনাম কৰিব, ভাল কথা নহয়। এতিয়াও চিন্তাধাৰা পজিটিভ ফালে লৈ আহক। দেশৰ উন্নতিৰ, দেশৰ শান্তিৰ হকে কাম কৰক। চব ফালে চব সুবিধা পাম, চব ভাল হৈ যাব। ধন্যবাদ। এইষাৰ কথা অকল ময়ে কোৱা নাই, বহুতে কৈ আছে। কিন্তু মই মুছলমান কাৰণে মোৰ গাত লাগিব পাৰে। মোৰ গাত নহয়, বেলেগৰ গাত লাগিব পাৰে। বহুতো উদাহৰণ দিব পাৰোঁ। গতিকে এই কথাখিনিতো মুছলমান আনিব নালাগে।